মানুহ অমানুহ কবি জাহ্নবী কাকতি আবৃত্তি চন্দন শৰ্মা হৰৌ মানুহৰ মুখা পিন্ধা দানৱৰ হত্যা কিমান আৰু খেলিবি শোণিতৰ পৰীক্ষা খেলা কলিজাৰ ধপধপনিয়ে কি কয় তহঁতৰ ঈশ্বৰৰ সন্তান সকলো নহয় জানো একে তেজ মঙহৰ মানৱ প্ৰাণৰ নাই দাম তহঁতে ৰাখিবি জাতিৰ মান জীৱন জানো ইমান সস্তীয়া অন্ধবিশ্বাস জাতিভেদৰ নামত যে আদিম বৰ্বৰতা প্ৰকৃতিৰ ৰম্যভূমিত তহঁতৰ অমানৱতাৰ বলি মাৰ গলা উদং কৰি মৰহি যায় সজীৱ কলি ঘূৰাই দিব পাৰিবিনে ঈশ্বৰৰ সুন্দৰ সৃষ্টি উজ্বলাব পাৰিবিনে কাৰোবাৰ ভৱিষ্যতৰ আশা ভৰসাৰ চাকি গছি কোন অসমীয়া কোন অনা অসমীয়া নাই কোনো জাতি নাই কোনো জনজাতি আমাৰ পৰিচয় হৈ উঠক প্ৰথম আমি মানুহ পৰিচয় নিদিবি দুনিয়াত আমি অসমৰ মানুহ পৰেনো হোৱা শুৱনি আজি ফুলে মন